কি নাম সব ট্ৰেক্টৰত হ্যাঁ বেশ সব ট্ৰেক্টৰত দিবি ভাই কি নামে সব ট্ৰেক্টৰত দিবা হা সব মাইনৰিটি মানুহ ট্ৰেক্টৰত দিবি এইবাৰ শান্তি আনছে তো শান্তি আছে স্যার আমার খালি ফুটপাথত খালি বহিব দিলে ইটো হৈ যাব ইটো হৈ যাব এক মাহত উঠাই দিছিল স্যার এতিয়া নুঠাই আৰু আমার এইটো খালি এইখিনি বহিব দিলে আৰু আমাৰ এতিয়া নুঠাই আৰু থাকি যাব তুমি খালি মাইনৰিটিখিনিয়ে ভোট দিবি শান্তি চিৰদিন থাকিব মাইনৰিটি যেতিয়া ভোট দিবি শান্তি চিৰদিন থাকিব নহ'লে অসুবিধাটো তোহাৰে হৈছিল আগতে 12-14 চনত চব ট্ৰেক্টৰত বুজি পাইছে না সব ট্ৰেক্টৰে হা কি নাম ভাই আব্দুল রহিম সব ট্ৰেক্টৰত দিবি বুজছা দিবি মাইনৰিটিৰ শান্তি আহিব লাগে ট্ৰেক্টৰত দিবি শান্তিটো আমি আনিলোঁ 14 চনততো আশ্ৰয় শিবিৰত আছিলি নাছিল মানুহবিলাকে আচ্ছা ঠিক আছে চৌহান সব ট্ৰেক্টৰ চবৰে কৈছে এইটো মানে প্ৰশাসনক মানে প্ৰমোদবোৰক ক'লে নহ'ব এছ পিক ক'ব লাগিব চিকিউৰিটি পাৰ্পাছৰ কাৰণে দিছে তো মই কৈ দিম আজি কথা পাতিম চবৰে এইটো কথা কৈছে খালি তুমি মানে তুমি দোকানীখিনিও কৈ দিবি যিখিনি মাইনৰিটি মানুহ আছে সেইটো কৰি দিব কিন্তু ভোট মাখা মাইনৰিটিখিনিক কৈ দিবি ঠিক ঠিক চবেই কৈছে কেইটামান মানে ঘৰে নাই ঘৰ পাই যে গেৰেণ্ট পাবি কোন জেগাত চালাকাটি পাব এবাৰ দিব ঠিক আছে আজি অন্তিম দিনত মই 3খন বজাৰতে মই কাৰ্যসূচী ৰাখিছোঁ কাৰণ কিয় যিহেতু দোকানীসকলে বা ব্যৱসায়ীসকলে সভা সমিতি পাতিলে তেওঁলোকে যোৱা সুযোগটো নাথাকে ইমান ডাঙৰ নেতাই নাহক কিয় এওঁলোকে দোকান বন্ধ কৰি মিটিং শুনিবলৈ যাব নোৱাৰে আৰু সেইকাৰণে মই 2011 চনৰ পৰা এনেকুৱাকৈ মই মাত লগাই আহোঁ দোকানীসকলক ব্যৱসায়ীসকলক আৰু এইকেইদিন শ্ৰীৰামপুৰতে হওক বা বাসুগাঁৱতে হওক বা কোকৰাঝাৰতে হওক বা আজিও কোকৰাঝাৰত মানুহৰ লিপছ দেখিলে গম পাওঁ আমি আৰু সকলোৰে মুখে এটা কথা যে যিহেতু আমি শান্তিৰ পিনে চাই পেলাই ভোট প্ৰদান কৰিম বুলি কৈছিলে মই তেতিয়া সুধিলোঁ শান্তিৰ পিনে চাই মানে কি মই বুজা নাই তেতিয়া ৰাইজে কৈছে কি যিহেতু শান্তি আনিছে কোনে আনিছে প্ৰমোদ বড়োৱে আনিছে আৰু শান্তি অনাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ প্ৰথম পদক্ষেপ লৈছিলে ৰাজনাথ সিঙে লৈছিলে অমিত শ্বাহে লৈছিলে হিমন্ত বিশ্ব শৰ্মাই লৈছিলে আৰু শেহতীয়াকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তিৰ নায়ক হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে মানুহে কৈ আছে যে মোদীক ভোট দিম আৰু শান্তিৰ নায়কক ভোট দিম আৰু হিমন্তক ভোট দিম এই জয়ন্ত বসুমতাৰীক ভোট দিয়াটোৰ কথাটো আহিছে মানুহে কৈছে কি যে ট্ৰেক্টৰক ভোট দিম কিন্তু আমি ভোট দিম কাক মোদীক দিম হিমন্ত বিশ্বক দিম প্ৰমোদ বড়োক দিম এই যে মানুহৰ মনত যিটো ধাৰণা আহিছে এই নিশ্চিতৰ ওপৰত আমি ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতৰ ওপৰত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই আমাৰ 2 লাখতকৈ অধিক ভোটত জয়লাভ হ'ব বুলি নিশ্চিত মই এইকাৰণে আহিছোঁ যে মানুহৰ কনফিউজন আছে যে ভোটটো যিহেতু পদুম ফুল বিজেপিৰ আমি যে পদুম ফুল মানে যে ট্ৰেক্টৰ মানে যে পদুম ফুল সেই কথাষাৰ দোকানে কোৱাৰ কাৰণে আহিছোঁ আৰু 100% নিশ্চিত কৰি কৈছোঁ যে অতি কমেও মই ৰিপিট কৰিছোঁ অতি কমেও 2 লাখ ভোটত আমি জয়লাভ কৰিম বিজেপিয়ে কৈছে তেওঁলোকে 60% বড়ো ভোটাৰ ভোট পাব তেওঁলোকে 60% বড়ো ভোটাৰ পায় এতিয়া ইউ পি পি এলক আমি সুধিছোঁ ইউ পি পি এলে কৈ আছে 70% বড়ো ভোটাৰ ভোট পাম বুলি কৈছে মই যোৱাকালি সুধিছিলোঁ ৰণগৌৰা নাৰ্জাৰীক সুধিছিলোঁ যে বাকী যিসমূহ আছে কোচ ৰাজবংশী হওক বঙালী হওক গোৰ্খাই হওক ৰাভাই হওক হাজংগী হওক এওঁলোকেতো ভোট গোটেই দিবই এই বড়ো ভোট মানে কিমান পাবা বুলি ৰণগৌৰা নাৰ্জাৰীক মই সুধিছোঁ কৈছে অতি কমেও 70% পাম এতিয়া ৰণগৌৰা নাৰ্জাৰীকতো মই বিশ্বাস কৰিবই লাগিব আৰু এতিয়া মই হাগ্ৰামা মহিলাকতো বিশ্বাস নকৰোঁ কাৰণ কিয় যদি বিশ্বাস কৰিলোহেঁতেন তেওঁলোকে ক্ষমতাত থাকিলেহেঁতেন আগতে উৎখাত হৈছে তেওঁলোকে গতিকে উৎখাত হৈছে তেওঁলোকে নিজে এটা চিটত হাৰিছে কচুগাঁও চিটটোত হাৰিছে গতিকে হাৰা চিটত উৎখাত হোৱা মানুহেতো বিভিন্ন লম্ফজম্ফ কথা ক'বই শাসনত থকা মানুহে যি কয় অৰিজিনেল কথাই কয় গতিকে সেইকাৰণে আমি আগন্তুক দিনত অকল এইটো নিৰ্বাচনে নহয় আগন্তুক দিনতো ইউ পি পি এল বিজেপিৰ পুনৰ চৰকাৰ হ'ব আৰু ভাৰী মাত্ৰাত চৰকাৰ হ'ব অহাবাৰ বিটিআৰত ভাৰী মাত্ৰাত চৰকাৰ হ'ব गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो
2024 इं मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाय मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाय होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसन्नोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसन्नाया सा 10 फरायसा फरायसुलिफोरा फिस होनाङालासे फ्रि एडमिशन मोननो हागोन। गासैबो फरायसा फरायसुलिफोरनि मुं थिसन्नायनि मासुलखौ 30% रेहाय होनाय जागोन। 75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो JEE नीट आनजादनि थाखाय बेसेन नाङै कचिं मान्थलि मक टेस्ट आरो आर्ट्स स्ट्रिमनि फरायसा फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाय खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो? नोंथाङाबो गुन गोनां गोजौ सोलोंथाय लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसन्नायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000349997 7638008149 6003494371